পাবলৈ আতুৰ ট্ৰাম্প। We need Greenland for national security. ডেনমাৰ্ককে ধৰি ইউৰোপৰ 8খন দেশৰ ওপৰত শুল্ক আৰোপ আমেৰিকাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত নিজৰ স্থিতি অলপো সলনি কৰা নাই। ডেনমাৰ্কৰ অধীনত থকা এই দ্বীপটো ক্ৰয় কৰিবলৈ আমেৰিকাই আগ্ৰহী যদিও ডেনমাৰ্কে এই প্ৰস্তাৱক স্পষ্টভাৱে অগ্ৰাহ্য কৰিছে। ইপিনে এইবাৰ ক্ষুব্ধ ট্ৰাম্পে প্ৰত্যক্ষ অৰ্থনৈতিক চাপ সৃষ্টিৰ পথ গ্ৰহণ কৰিছে। শনিবাৰে তেওঁ ঘোষণা কৰে যে ইউৰোপৰ 8খন দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰা হ'ব। 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা ডেনমাৰ্ক, নৰৱে, ছুইডেন, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, নেদাৰলেণ্ড আৰু ফিনলেণ্ডৰ পৰা আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰা হ'ব। তেওঁ ইয়াতে থমকি ৰোৱা নাই। ট্ৰুথ ছ'চিয়েলত প্ৰেৰণ কৰা বাৰ্তাত ট্ৰাম্পে সতৰ্কবাণীমূলক সুৰত কয় যে 1 জুনৰ পৰা এই শুল্কৰ হাৰ 25%লৈ বৃদ্ধি কৰা হ'ব। গ্ৰীণলেণ্ড ক্ৰয়ৰ সন্দৰ্ভত ট্ৰাম্পৰ যুক্তি নতুন নহয়। তেওঁ দাবী কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে এতিয়া গ্ৰীণলেণ্ড অতি গুৰুত্বপূৰ্ণ। ৰাছিয়া আৰু চীনে দ্বীপটোৰ ওপৰত চকু ৰাখিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে। কেৱল ডেনমাৰ্কে দ্বীপটোৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে। আমেৰিকাৰ আধুনিক ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাক ফলপ্ৰসূ কৰি ৰাখিবলৈ হ'লে আমেৰিকাৰ বাবে গ্ৰীণলেণ্ডৰ দৰে কৌশলগত অৱস্থান থকাটো অতি প্ৰয়োজনীয়। এই প্ৰসংগত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়েও ব্যংগ সুৰত প্ৰকাশ কৰে। গ্ৰীণলেণ্ডক ৰক্ষা কৰিবলৈ ডেনমাৰ্কত মাত্ৰ 2খন কুকুৰাই টনা স্লেজ আছে। তেওঁ দাবী কৰে যে গ্ৰীণলেণ্ডক সুৰক্ষা দিয়াৰ ক্ষমতা কেৱল আমেৰিকাৰহে আছে। একে সময়তে ট্ৰাম্পে ইউৰোপৰ দেশসমূহলৈ আগুলিয়াই দিয়ে। তেওঁ অভিযোগ কৰে যে আমেৰিকাই বছৰ বছৰ ধৰি ইউৰোপক আৰ্থিকভাৱে সহায় কৰি আছে। সেয়ে ডেনমাৰ্কে এতিয়া গ্ৰীণলেণ্ড এৰি দি আমেৰিকাৰ কাষত থিয় দিয়া উচিত। ট্ৰাম্পে স্পষ্টভাৱে কয় যে গ্ৰীণলেণ্ড ক্ৰয়ৰ চুক্তি চূড়ান্ত নোহোৱালৈকে এই শুল্ক চলি থাকিব। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা আমেৰিকাই গ্ৰীণলেণ্ড ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ডেনমাৰ্কে প্ৰতিবাৰে এই প্ৰস্তাৱ নাকচ কৰিছে। এবাৰ ডনাল্ড ট্ৰাম্পে পোনপটীয়াকৈ দ্বীপটোৰ ওপৰত অৰ্থনৈতিক চাপ প্ৰয়োগ কৰাৰ কৌশল গ্ৰহণ কৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট NETV।